মৰ্নিং এভৰিৱান বহুত বেছি ঠাণ্ডা আজি আৰু মৰ্নিং গা পা ধুই ল'লোঁ আৰু আজি হৈছে মাঘৰ 1 তাৰিখ আৰু আমাৰ পিনে ইয়াতে ডাঙৰকৈ এটা ভেলা বনোৱা হয় আৰু সেই ভেলাটো আজি জ্বলাব সকলোৱে তেতিয়াহ'লে বলক জল্দি ভেলাটোৰ ওচৰলৈ যাওঁ নহ'লে জ্বলাই পেলাব নহয় তেতিয়াহ'লে ভেলাটো জ্বলাই মেলি আকৌ মন্দিৰলৈ যাম যিহেতু 1 তাৰিখ আমি মন্দিৰলৈ যাওঁৱেই এইবাৰো যাম তেতিয়াহ'লে বলক জল্দি গৈ থাকোঁ। এইটো আমাৰ ৰাইজৰ ভেলা হয় আৰু এইটো 1 তাৰিখৰ দিনাখনেই জ্বলোৱা হয়। কিবা মিলাই খুৱালো বুকুৰে ভিতৰত এয়া আমি মেজি জ্বলাই আহি গ'লোঁ আৰু এতিয়া অকণমান সময় ফটো উঠোঁ। এইফালে দাদা আছে এইপিনে ভণ্টিহঁত আছে। তো ভেলাটো বনাওঁতে কিমান দিন লাগিছে কিন্তু জ্বলাওঁতে 1 মিনিটতে খতম সকলোখিনি। তো এতিয়া মন্দিৰ যাওঁ আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি চাই 1 তাৰিখ তো বৰদেউতা খুৰা দেউতাহঁতক অকণমান সেৱা কৰি লওঁ। আগতে সেৱা কৰিছিলোঁ কিন্তু ভিডিঅ' দি কৰা নাছিলোঁ আৰু আজি এতিয়া দেউতাক এবাৰ সেৱা কৰি লওঁ তাৰপিছত বৰদেউতাহঁতক এনেকৈ কৰি যাম। তো আপোনালোকে ভিডিঅ'টো চাই যাওক। যাব ওলাইছোঁ মন্দিৰলৈ আৰু এয়া দোকানত ধূপ চুপ কিবাকিবি লৈ আছোঁ মানে তাত নাপায় গাঁৱৰে যিহেতু মন্দিৰ গোপাল মন্দিৰ। তো ধূপখিনি লৈ লওঁ তাৰপিছত যাওঁ আপোনালোকক লগ পাই আছোঁ। এয়া ধূপ লৈ ল'লোঁ আমি ছোৱালীকেইজনী আহিছোঁ। তো ভিতৰলৈ যাই থাকোঁচোন বলক। এইটো মন্দিৰটো আহি পাই গ'লোঁ আৰু আপোনালোকক আগতে এইটো মন্দিৰৰ পৰা এটা ভিডিঅ' দিছোঁ। তো আপোনালোক সকলোৱে চোৱা নাই যদি তলত গৈ চাই ল'ব আৰু ভিতৰত যাওক ধূপ চুপ জ্বলাই আপোনালোকক লগ পাই আছোঁ। এয়া আমি মন্দিৰ আহি পাই গ'লোঁ আৰু আপোনালোকক আগতে এইটো মন্দিৰ দেখাইছোঁ মই আজি মাঘৰ 1 তাৰিখ বুলি আহি গ'লোঁ। তো এয়া মন্দিৰৰ পৰাই আজি আপোনালোকৰ পৰা বিদায় ল'ব বিচাৰিছোঁ। মানে ভিডিঅ'টো আজি এইখিনিতে সমাপ্ত কৰোঁ কাৰণ বেছি দীঘলীয়া নাই কৰা আজি যিহেতু বিহু মানে মাঘৰ মাহটোৱে বিহু থাকে বুলি কয় কিন্তু এইকেইদিন যেনেকুৱা এটা লাগে তেনেকুৱা নাই আৰু গোটেই মাহটো। চ' আজি ভিডিঅ'টো মই এইখিনিতে এণ্ড কৰোঁ আৰু আপোনালোকেও এনেকৈ মাজে মাজে নামঘৰলৈ যাই থাকিব। ময়ো যাই থাকোঁ। এইটো হয় আমাৰ গোপাল মন্দিৰ। তো এইটোৰ ভিডিঅ' এটা আছে আপোনালোকে চাই ল'ব আৰু এইটো মন্দিৰৰ ভিডিঅ' দিছিলোঁ আগতে আৰু মই এনেকৈ মাজে মাজে আহিয়ে থাকোঁ মন্দিৰলৈ। চ' খুব বেছি ভাল লাগে। তো আজি ভিডিঅ'টো এইখিনিতে এণ্ড কৰোঁ। সকলোৰে ভাল হওক তাৰে কামনা কৰিছে মন্দিৰত সকলোৰে বাবে সেৱা কৰিছোঁ। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে দেন লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ৰ'ব আৰু নতুনকৈ যিবিলাকে কোনোবাই যদি ভিজিট কৰিছে মোৰ চেনেলটো দেন প্লিজ ছাবস্ক্ৰাইব নকৰাকৈ নাযাব ছাবস্ক্ৰাইব কৰি থৈ যাব। আজিলৈ বাই বাই।